আমাৰ বিভিন্ন জিলাত গণ সজাগতা অভিযান চলি আছে। আমি প্ৰথমে চিৰাঙত কৰিলোঁ, কোকৰাঝাৰত কৰিলোঁ আৰু আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে আমি বাক্সা জিলাত আমি এন্ট্ৰি হৈছোঁ। মূল বিষয়টো হ'ল যে আমাৰ মাটি বাৰী যি সুৰক্ষা সেইটো প্ৰদান কৰিবৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। ট্ৰাইবেল বেলেঞ্চ ব্লকত সুৰক্ষিত কৰিব লাগিব আৰু এই ক্ষেত্ৰত ৰাইজো সজাগ সচেতন হ'ব লাগিব আৰু ইয়াৰ কাৰণে যাতে আমি ভূমিপুত্ৰ আমি জনজাতি বা বড়োসকল নিজৰ মাটি বাৰীৰ প্ৰতি আমাৰ সজাগতা থাকে, সেই বিষয়টোৰ ওপৰত আমি ৰাইজক মানে বুজাই আহিছোঁ বিভিন্ন অঞ্চলত। দ্বিতীয় কথাটো হ'ল যে গুণগত শিক্ষা, ভাল শিক্ষা, মানৱ সম্পদ গঢ় দিব লাগিব আৰু আমাৰ উঠি অহা নৱপ্ৰজন্মক আমাৰ মাতৃভাষা মাধ্যমত বা আন মাধ্যমত যিবিলাক কৰি আছে তেওঁলোকক ভাল মানুহ বা জীৱনটো গঢ় দিবৰ কাৰণে যিখিনি ব্যৱস্থা লাগে ৰাইজক গাৰ্জেনসকলক আমি বুজাই আহিছোঁ যে আপোনালোকে দায়িত্ব ল'ব লাগিব, শিক্ষাগুৰুৱে দায়িত্ব ল'ব লাগিব, ছাত্ৰ ছাত্ৰী পঢ়িব লাগিব। 3 নম্বৰ বিষয়টো হ'ল যে সমাজ বিৰোধী কাৰ্যকলাপ সমাজত বহুতো বাঢ়ি গৈছে। ড্ৰাগছ এটা ভয়াৱহ ৰূপত গা কৰি উঠিছে। মদ ভাং যোৱা, ডাইনী প্ৰথা, বাল্য বিবাহ আৰু মানুহ সৰবৰাহকাৰী আজি সমাজত বহুতো আমি দেখিবলৈ পাইছোঁ। তো ড্ৰাগছৰ যি ভয়াৱহতা প্ৰায় ভাল পৰিয়ালক ধ্বংসমুখলৈ ঠেলি দিছে আৰু আমাৰ মানুহৰ জীৱনৰ কাৰণে এইটো এটা ডাঙৰ ভাবুকি হৈ আহিছে। তো এই সমাজ বিৰোধী কাৰ্যকলাপ সম্পূৰ্ণভাৱে নাইকিয়া কৰিবৰ কাৰণে আমি কি মানে ব্যৱস্থা ল'ব পাৰে তাৰ কাৰণে ৰাইজৰ সহায় সহযোগিতা আমি বিচাৰিছোঁ আৰু ৰাইজক আমি সজাগ কৰিছোঁ। বিভিন্ন যিখিনি ধৰ্মীয় যিখিনি গ্ৰুপবিলাক আছে, যিবিলাক সংগঠনবিলাক আছে তেওঁলোককো আমি আহ্বান জনাইছোঁ যে ঈশ্বৰৰ বা ধৰ্মৰ যি মানে মহান বাণী সেইসকলক লৈ পেলাই ভাল মানুহ গঢ় দিয়াৰ কাৰণে আপোনালোকে কাম কৰিব লাগিব। আৰু চতুৰ্থ কথাটো হ'ল যে শান্তি চুক্তি হোৱাৰ পিছতো বৰ্তমান ৰঞ্জন দৈমাৰী ডাঙৰীয়া আৰু আন 60গৰাকী NDB প্ৰাক্তন সদস্যসকল বৰ্তমানো জেলত আছে আৰু তেওঁলোকক মুকলি আকাশত এৰি দিব লাগে আৰু তেওঁলোকে ঘৰত থাকিব পাব লাগে। তেওঁলোকে আমাৰ সমাজৰে এজন হয়। কেছ আইনী প্ৰক্ৰিয়াৰ কাৰণে কিছু জটিলতা আহিছে, কেছ পৰ্যায়ক্ৰমে উইথড্ৰ হ'ব, কিন্তু আইনী মেৰপেচটো মানে সমাপ্ত কৰি পেলাই অসম চৰকাৰ, ভাৰত চৰকাৰে তেওঁলোকক এৰি দিয়াৰ কাৰণে ব্যৱস্থা ল'ব লাগে। এই 4টা বিষয়টো আগত ৰাখি পেলাই আমি এই সজাগতা অভিযান আমি অব্যাহত ৰাখিছোঁ আৰু সমাজৰ পৰা বা জাতি জনগোষ্ঠী আৰু বিভিন্ন আমাৰ ৰাইজৰ পৰা আমি বিপুল এটা সঁহাৰি পাইছোঁ আৰু ৰাইজে এই সজাগতা অভিযান আদৰি লৈছে। ধন্যবাদ। 11, 12, 13 আজি খাৰিজাত ইয়াত আৰম্ভ হ'ল। আমি এতিয়া চালবাৰী এই অঞ্চললৈকে যাম, মচলপুৰ আৰু বাগানপাৰা হৈ পেলাই তামোলপুৰ হৈ গড়েশ্বৰত শেষ হ'ব এইটো 3 দিনীয়া। তো সেই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হ'ব আমাৰ এটা বিশ্বাস আছে। ধন্যবাদ। बाक्सा जिल्ला खख्लाबारि हजुआ सकनि KK रडजों थांनाय लामायाव थानाय MB रिफाइनिं हाउसआव मबाइल ग्लास गावनायखौ गोरलैनो फाहामनो हानाय गोदान OCA मेसिन लानानै फैदों। नोंथांमोना खम बेसेनावनो गावनि मबाइल ग्लास बायनायखौ MB रिफाइनिं हाउसआव फाहामनो हागोन। मबाइल ग्लास बायनायखौ फाहामनायजों लोगोसे मबाइलनि बायदि रोखोमनि बाहागो आरो बायदि रोखोमनि मबाइलनि गाज्रि जानायखौ बे MB रिफाइनिं हाउसआव फाहामनो हागोन। बायदि रोखोमनि मबाइल ग्लास, मबाइल टेम्पार, मबाइल चार्ज, हेडफोन, पेन ड्राइव, मेमोरी आरो मबाइल बेटारि, कम्पिउटार, माउस, कम्पिउटार कीबोर्ड आरो मबाइलनि बायदि रोखोमनि बाहागोफोरखौ मोननो हागोन। MB रिफाइनिं हाउसआव फोरमायनाय बायदिब्ला दासान्दिनिफ्राय लानानै फैगौ दिवालीसिम डिसकाउन्ट होगासिनो। मख'नो गोनांदि MB रिफाइनिं हाउसआव गुबुन हादोर एबा भुटान हादोरनिफ्राय माखासे सुबुंफोराबो बायदि रोखोमनि मबाइलफोरखौ फाहामथाय होफैयो। आबुं मोनथिनो थाखाय 8471972412 नङाब्ला 7002741465 जानबुं अनजिमायाव जगाजग खालामनो हागोन। सम फुंनि 8:30 रिंगानिफ्राय मोनाबिलिनि 8:30 रिंगासिम।